হেল্ল' এভৰিৱান, মই আজি ঘৰত লগা জলকীয়া আচাৰ বনাম। এয়া ঠাৰি গুচাই লৈছোঁ, এই প্লেটত উলিয়াই লৈছোঁ, আপোনালোকে দেখিছে। মই এতিয়া এই বটল এটাত ভৰাই ল'লোঁ। তাত মিঠাতেল আৰু নিমখ দি দিছোঁ। নিমখ এচামুচ দিছোঁ। এয়া সম্পূৰ্ণকৈ জোকাৰি দিছোঁ নিমখ আৰু মিঠাতেলখিনি লগাকৈ। তাৰপিছত দুমাহৰ পাছত মই এয়া মিক্সি গ্ৰাইণ্ডাৰত উলিয়াই পেলাই মই গ্ৰাইণ্ড কৰিম। ভেঁকুৰ নালাগিবৰ কাৰণে দুমাহ থৈ দিছিলোঁ। আপোনালোকেও তেনেকৈ থৈ দিবচোন, ভেঁকুৰ নালাগে। এয়া মই পিচি লোৱাৰ পাছত নেমু আচাৰ, জলফাই আচাৰ, আমৰ আচাৰ, যিকোনো আচাৰত মই দুচামুচ এচামুচকৈ দি থাকোঁ। তাৰপিছত পিচি লোৱা জলকীয়াখিনি চৰিয়া এটাত উলিয়াই লৈছোঁ। তাত মই দুচামুচ নিমখ, দুচামুচ হালধি, পাঁচফোৰণ দুচামুচ ভাজি পেলাই ইয়াত গুড়ি কৰি মিলাই দিছোঁ। আপোনালোকেও বনাবচোন তেনেকৈ, কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। মই ইয়াত দুঘণ্টা এতিয়া নিমখ, হালধি, পাঁচফোৰণ দিয়াৰ পাছত দুঘণ্টা ৰ'দত দিম। ৰ'দত দিয়াৰ পাছত বটল এটাত মই এয়া ভৰাই থ'ম। যিকোনো আচাৰত মই এয়া মিলাই দিওঁ আৰু কেতিয়াবা আমি ভাতৰ লগতো খাওঁ। কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। বাই বাই।